এয়া হৈছে চেয়াৰমান আলী বাহন তেওঁক দেখিছোঁ VIP বাহন লিখা আছে কিন্তু তেওঁ ছিট বেল্ট যিজন চালকৰ ছিট বেল্ট সেই ছিট বেল্টটো দেখুৱাইছোঁ আৰু এনেধৰণৰ যি VIP পাৰ্কিং লিখা আছে কিন্তু VVIP কালচাৰটো বন্ধ কোনে কৰিব তেওঁলোকৰ পৰা ফাইন কোনে ল'ব সেই বিষয়টো এতিয়া সাধাৰণ জনতাৰ বাবে যেনেধৰণৰ ল সকলোৰে বাবে সমান কৈ থাকে মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ সমৰ্থন কিমানে কৰিছে নিজৰ সেফটিৰ কাৰণে হেলমেটটো লাগে হেলমেট পিন্ধিব লাগে সকলোৱে পিন্ধিব লাগে পিন্ধিলে ভাল কি কৰিলা হেলমেটটো দাদা কথা এটা সুধোঁ যদি বেয়া নাপায় ধৰক ছিট বেল্ট পিন্ধিব নালাগে পিন্ধিব লাগে ভুল হৈছে নেকি তেওঁৰ পাহৰি গৈছোঁ দাদা কথা এটা সুধোঁ যদি বেয়া নাপায় ধৰক ছিট বেল্ট পিন্ধিব নালাগে পিন্ধিব লাগে ভুল হৈছে নেকি তেওঁৰ পাহৰি গৈছোঁ তেওঁৰ শুধৰণিটো কৰিব লাগিছিল আপুনি নাই আপুনিতো বহি আছে লক্ষ্য কৰা নাই ফাইনটো কোনে কাটিব ফাইন দিব লাগিলে দিব লাগিব ৰুলটো ৰুল ৰুলটো ৰুলে আইনটো আইন মানিব লাগিব তেওঁৰ ভুল হৈছে মানে না ভুল এইটো পাহৰি গৈছোঁ আপুনিও দেখুৱাই দিব লাগিছিল চাগে দেখুৱাই দিয়া নহ'ল চাগে পাহৰি গ'ল দেখুৱাই দিয়া এনেধৰণৰ ছিট বেল্ট পৰিধান নকৰি তেওঁলোকে আহে কিন্তু তেওঁলোকক কোনে নাকি লগাব মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ থাকে যে আইন সকলোৰে বাবে সমান কিন্তু মুখ্যমন্ত্ৰীগৰাকীক কিমানে সন্মান জনায় বা যি VIP কালচাৰ বন্ধ কৰিব লাগে বুলি কয় সেই VIP কালচাৰক কিমানে সমৰ্থন কৰিছে সেয়া দেখুৱাইছোঁ আমি গ্ৰাউণ্ড জিৰ'ভাৱে কি কৰিলা একচুৱেলি বাহিৰত ওলালেই ছিট বেল্ট পিন্ধে সদায় পিন্ধে কিন্তু এই জাষ্ট MLA হোষ্টেলৰ পৰা এইখিনি আহোঁতে পিন্ধা নাই নিজৰ ছেফটিৰ কাৰণে হেলমেটটো লাগে হেলমেট পিন্ধিব লাগে সকলোৱে পিন্ধিব লাগে পিন্ধিলে ভাল কি কৰিলা হেলমেটটো হেলমেট আছে পিন্ধা নাই নাই পিন্ধিছোঁ কিয় পিন্ধা নাই মানে এতিয়া আপুনি আহোঁতে নিপিন্ধিলে আৰু এইখিনিত আৰু মানে এক্সিডেণ্ট হোৱাৰ চান্স নাইতো ধৰক নিজৰ ছেফটিৰ কাৰণেই হেলমেট মই হেৰি হোষ্টেলৰ পৰা ইয়ালৈকে আহিছোঁ না ছেফটিৰ কাৰণেই লাগে হেলমেট লাগে হেলমেটটো পিন্ধিব লাগিছিল এইখিনিত আৰু ভুল হৈছে কিন্তু 50 মিটাৰহে ডিষ্টেঞ্চ আৰু ভুল হৈছে 50 মিটাৰ ভুল হৈছে 50 মিটাৰ ভুল ডিষ্টেঞ্চ হৈছে নে হোৱা নাই 50 মিটাৰ ডিষ্টেঞ্চ ভুলটো হৈছে নে হোৱা নাই তাৰমানে ঘৰৰ পৰা ওলাকে যদি মই বাহিৰলৈ গ'লো হয় ৰাজহুৱা প্লেচত গ'লো হয় তেতিয়া জনতাই কৰিলেতো ফাইনটো দিব লাগে এইটোৱে আপোনাৰ কোৱাৰ্টাৰৰ পৰা মই এছেম্বলি হেৰিলৈকে সাধাৰণ জনতাই লাগিলে ঘৰৰ পৰা 100 মিটাৰে তই ৰাস্তা খালী কোনো নাই ইয়াতে নিজৰ ছেফটিৰ কাৰণে হেলমেটটো লাগে হেলমেট পিন্ধিব লাগে সকলোৱে পিন্ধিব লাগে পিন্ধিলে ভাল এইবাৰ দেখুৱাইছোঁ এয়া হৈছে চেয়াৰমান আলী বাহন তেওঁক দেখিছোঁ VIP বাহন লিখা আছে কিন্তু তেওঁ ছিট বেল্ট যিজন চালকৰ ছিট বেল্ট সেই ছিট বেল্টটো দেখুৱাইছোঁ আৰু এনেধৰণৰ যি VIP পাৰ্কিং লিখা আছে কিন্তু VVIP কালচাৰটো বন্ধ কোনে কৰিব তেওঁলোকৰ পৰা ফাইন কোনে ল'ব সেই বিষয়টো এতিয়া সাধাৰণ জনতাৰ বাবে যেনেধৰণৰ ল সকলোৰে বাবে সমান কৈ থাকে মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ সমৰ্থন কিমানে কৰিছে সেই বিষয়টো বিধায়ক আৱাসৰ বিশেষকৈ যিহেতু সচিবালয় বিধানসভাৰ অধিৱেশন চলি আছে আৰু ইয়াতে দেখিছোঁ যে বহু বিধায়কৰ ড্ৰাইভাৰে কিন্তু বা চালকে কিন্তু ছিট বেল্ট পৰিধান নকৰে আৰু যাৰ বাবে এটা প্ৰশ্ন উত্থাপিত হৈছে যে তেওঁলোকৰ ফাইন কোনে কাটিব